আৰু অসমত আৰু এটা কথা মই এইখিনিতে মানে উল্লেখ কৰিব বিচাৰোঁ অসমত বুলিয়ে নহয় মৃত্যুৰ পাছতহে মানুহক বেছিকৈ স্বীকৃতি দিয়ে হয়নে হয় আৰু ধৰি লোৱা আগতে সেইটো কিবা এটা বস্তুত হয়তো তেওঁ ভাল কৰিছিলে কিন্তু সেইটো সময়ত তেওঁ সমালোচনা কৰিছিলে বুজি পোৱা নাছিলে কিন্তু মৃত্যুৰ পাছত সেই বেয়াটো আকৌ ভাল হৈ যায় তেওঁলোকৰ কাৰণে এতিয়া জুবিনৰ ক্ষেত্ৰতে হৈ আছে সেইটোৱে মই হেৰি কৰি গৈছোঁ বস্তুটো হয় সেইটোৱে আৰু কি ক'ম মানে অসমত মানে সেইটো মানে এতিয়া মানে লবিটো আগৰ পৰা চলি থাকিলতো বহুত আগৰ পৰাই এতিয়া মানে জাগা বিশেষে কিছুমান বস্তু চেঞ্জ হৈ যায় কিছুমান জেগাত আৰ্টটো প্ৰাধান্য দিয়ে কিছুমান নিদিয়ে কিছুমান ষ্ট্ৰাগল বেছি থাকে কিছুমান নাথাকে সেইটো আৰু কিন্তু মানে এজন আৰ্টিষ্ট হ'বলৈকে ষ্ট্ৰাগল লাগিবই যিহেতু তুমি এটা কথা মই জানিব বিচাৰোঁ হা আপাৰ লোৱাৰ খুব চলে নি বাৰু কিছুমান বস্তুত চলে নি তুমি লোৱাৰ নহয় জানো লোৱাৰ মানে আমি মিডলত পৰা যিয়ে নহওক কেতিয়াবা অকণমান প্ৰব্লেম পোৱা নেকি বাৰু কিন্তু মোৰ ক্ষেত্ৰত এতিয়ালৈকে পোৱা নাই শুনিছোঁ মানে মই কথাটো হয় মোৰ ক্ষেত্ৰত পোৱা নাই কিন্তু ময়ো মানে কিছুমান বস্তু দেখিছোঁ আমাৰ ছিনিয়ৰখিনিৰ লগত হোৱা কিছুমান হেৰি আপাৰ লোৱাৰ চলে একচুৱেলি চলে লবিটো চলি থাকে মানে সেই লবিটোৰ মাজত মানে কাম কৰাটো মানে বিৰাট ডিফিকাল্ট এটা চেলেঞ্জিং এটা হেৰি হৈ যায় আৰু মুভমেণ্ট এটা হৈ যায় আৰু